63 সংখ্যক গণতন্ত্ৰ দিৱসৰ গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই দিৱসৰ কেডেটসকলৰ অভিবাদন গ্ৰহণ কৰিছে গহপুৰ মহকুমাৰ মাননীয় মহকুমাধিপতি শ্ৰীযুত দীপন বৰ্মন ডাঙৰীয়াই। নশ 13জন গৰাকী ব্যক্তিক দ্বিতীয় পালিত কোভিড ভেকচিন প্ৰদান কৰা হৈছে। 15 বছৰৰ পৰা 18 বছৰৰ ভিতৰত সৰ্বমুঠ 4,000 মহকুমাধিপতি মহোদয়ক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া এইবাৰ তারপর যদি সালা দিলে কেউ তারপর যদি আপনি সালা